হেল্ল' এভৰিৱান, ৱেলকাম মাই ইউটিউব চেনেল ডিপেণ্ড লাইং অসম। মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতি হৈছে প্ৰায়, এতিয়া সময় হৈছে 7টা। তো সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি মই আকৌ পুনৰ যাবলৈ ওলাইছোঁ গোগামুখ। তো আজি মই গোগামুখ যাম, বাছেৰে যাম। আগত মই বাইক লৈ গৈছিলোঁ মাজুলী হৈ। তো আজি বাছেৰে যাম। মই এতিয়া আছোঁ বোকাখাট টাউনত। এই বোকাখাট টাউনৰ পৰা ছুপাৰত যাম। তো ছুপাৰখন আহিব ডিমাপুৰৰ পৰা, আহি আছে বৰ্তমান 8টা বজাত আছে ছুপাৰ। তো আপোনালোকক পাৰিলে অকণমানকৈ দেখাই গৈ থাকিম ৰাতি অকণমান দৃশ্য। নেক্সট আকৌ ৰাতিপুৱা আমি গোগামুখ টাউনত প্ৰায় ৰাতিপুৱা 7টামান বজাত পামগৈ। তো আপোনালোকে ভিডিঅ'টি কণ্টিনিউ কৰি চাই থাকিব, আৰু যদি মোৰ ভিডিঅ'টি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া কথা হ'ল কি, আমি টিকেট ল'লোঁ বুকিং কৰি, 6জন যাম আমি। তো তাতে আমাৰ কাম আছে। তো গোগামুখৰ পৰা আকৌ আপোনালোকক পুনৰ ভিডিঅ' দি থাকিম, যিমান দূৰ পাৰোঁ অলপ ভিডিঅ' বনাই দি থাকিম। আজি ৰাতি অলপ ভিডিঅ' কৰি গৈ থাকিম, আপোনালোকে চাই থাকিব। তো এতিয়া মই আছোঁ এই বোকাখাট মেইন টাউনখন অকণমান ৰাতি পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। এখন হ'ল বোকাখাট টাউন, এইটো দেখাই দিছোঁ আপোনালোকক ৰাতি পৰিৱেশ। তো এইটো হ'ল আমাৰ কাউণ্টাৰ হোটেল, এইখন দিনত এইটো মনালিছা হোটেল বুলি কয়। তো ইয়াতে আমি টিকেট কৰিলোঁ, আপোনালোকক দেখাই দিছোঁ অলপ টাউনখন ৰাতিৰ পৰিৱেশটো। দি যাব। তো ফাইনেলি আমি এতিয়া আহি কলিয়াবৰত পাই গ'লি। আৰু এইফালে ৰাতি গুৱাহাটী ডিব্ৰুগড় বা য'ৰ পৰা আহিলোঁ কলিয়াবৰত গাড়ীবিলাক চুপাৰবিলাক ৰাখে। তো ইয়াতে ভাত পানী খোৱা হয়। মই যিহেতু বোকাখাটতে খাই আহিলোঁ, মই নাখাওঁ, মোক বাকী লগতো খাব। তো আমি এতিয়া কলিয়াবৰত নামিলোঁ। আজি বহু বছৰ মূৰত মানে ৰাতি ছুপাৰত আহিছোঁ। কৰোণা কালৰ পৰা তেনেকৈ মানে গাড়ীত অহা যোৱা কৰা হোৱাই নাছিলে ছুপাৰবিলাকত, নাইট ছুপাৰত। আজি প্ৰায় 2বছৰৰ পিছত এইটো আহিছোঁ আৰু ছুপাৰত। তো আমাৰ মইতো প্ৰায় গোগামুখ অহা যোৱা কৰিয়ে থাকোঁ। তো আমি যেতিয়া এবাৰ বগীবিল দলং হ'ল এই ডিব্ৰুগড় হৈ যাওঁ। আজি কিন্তু আমি দিনত নগ'লোঁ, সেইকাৰণে ৰাতি বগীবিল দলঙৰ দি মানে ডিব্ৰুগড় হৈ এইফালে ৰাতি ছুপাৰ নচলে। তো সেইকাৰণে আমি এতিয়া মানে লখিমপুৰ হৈ যাম, তেজপুৰ লখিমপুৰ হৈ গোগামুখ যাম। তো আমি এতিয়া কলিয়াবৰত নামিছোঁ, অলপ জিৰণি ল'ব, ৰাইজে ভাত পানী খাব। তো আপোনালোকক এই কলিয়াবৰখন অকণমান দেখাই দিছোঁ অলপ আৰু। এইখন ৰাতি কলিয়াবৰ। তো ইয়াতে এইখন ৰাতি এইটো জখলাবন্ধা বুলি কয়। এইডোখৰতে প্ৰায় ছুপাৰবিলাক ৰয় আৰু সৰু সুৰাই গাড়ীয়ে হওক যিয়ে হওক উজনি নামনি কৰিলে। তো আমি লখিমপুৰ হয় লখিমপুৰ হৈ মানে গোগামুখ পামগৈ ৰাতিপুৱা প্ৰায় 6টামান বজাত পামগৈ। তো এইখনতে আমি আহিছিলোঁ, এইখন দ্বীপ ট্ৰেভেলছ হয়, এইখন ডিমাপুৰৰ পৰা আহে। আপোনালোকক অলপ দেখাই দিছোঁ। এতিয়া ৰাইজে ইয়াতে ভাত পানী খাব। এখন হোটেল দেখাই দিছোঁ। আজি বহুত বছৰ মই জখলাবন্ধাত নামিছোঁ, বহুত বছৰ মই দেখিলোঁ জখলাবন্ধাখন। আজি প্ৰায় 2বছৰমানৰ পিছত জখলাবন্ধা। 10:30 বাজিলে, আমি 5টা বজাত পাই যামগৈ ন। আগতে 11:30 বাজি যায়। আগতে 12টা 11:30 এনেকৈ 12টা বাজি যায়। অকল গোগামুখ আহি পালোহি। তো ইমানেই বৰষুণ, ওলাব সোমাব পৰা নাই, যেনে তেনে ওলাই আহিছোঁ। তো ভিডিঅ' 2-এটা কৰিম বুলি ভাবিছিলোঁ, ভিডিঅ' কৰিব পৰা নাই। তো পাৰ্চনেলি কামতো আহিছিলোঁ, মোৰ নিজৰ কামত।
তো ইমানেই বৰষুণ নহয়, বৰষুণৰ পৰা তাৰমানে ভিডিঅ'ই বনাব পৰা নাই। অলপ জেগাই জেগাই দুই এটা ভিডিঅ' বনাম বুলি আশা কৰি আহিছিলোঁ, ফুৰিম বুলি। কিছুমান জেগাত ওলাব সোমাব পৰা নাই, ইমানেই বৰষুণ চওক, ইমানেই বৰষুণ। এই বৰষুণত গাঁত সোমাই গ'ল ধপ, তাৰপিছত কেলে পৰি আহিল গাড়ী কিন্তু বহুত ভাবি চিন্তি চলাবি। মই কওঁ তুলি দিগদাৰ আছে, পিটিম আকৌ মই। এই বেয়া কথা নকবি, মই ভিডিঅ' বনাই আছোঁ। মই কওঁ উঠি আছোঁ আকৌ। হেল্ল' এভৰিৱান। কিন্তু মোৰ গাড়ীৰ পিছফালে গাড়ী চাই চিতি চলাবি আকৌ এতিয়া। মই আগত নাই। এই ইয়াৰ মানে এই কথাটোৰ কাৰণে বেয়া, গাড়ী চলালে মানে গাড়ী কথা কৈ থাকিব নালাগে।